নমস্কাৰ। আজি মই বনাম জলফাইৰ মিঠা আচাৰ। কেৰাহীখন মই গেছত দি পেলাই পানী দিছোঁ, একমুখ পানী দিছোঁ। পানীখিনি আপোনালোকে নিজৰ মতে দিব পাৰে। তাৰপিছত মই 1 কিলো লৈছোঁ জলফাইকেইটা বইল কৰি ল'ম। জলফাইৰ এই মিঠা আচাৰটো বনাবলৈ খুবেই সহজ। বইল হোৱাৰ পিছত মই এনেকৈ লৈ ল'ম কেৰাহীটোত। তাৰপিছত এইখিনি মই শুকাই ল'ম। ফেনৰ তলত দি দিম, পানীখিনি যাব লাগিব। তাৰপিছত পানীখিনি নোহোৱা হোৱাৰ পিছত এনেকৈ সানি ল'ব লাগিব। মই এইখিনি সানি লওঁতে গুটিকেইটা পেলাই দিয়া নাই। গুটিকেইটা ৰাখি থৈছোঁ, জলফাইৰ গুটিকেইটা। এনেকৈ খাবলৈ বহুত সোৱাদ হয়। আৰু বইলটো মই একেবাৰে বইল কৰি লোৱা নাই, বহুত সিজাই লোৱা নাই। অলপ ডাঠ হৈ দেখিছেনে? অলপ টান হৈ আছে। তাৰপিছত সেইখিনি ৰেডি হোৱাৰ পিছত আনফালে মই গোটা জিৰা, গুৱামুৰি 3 চামুচ দিছোঁ। কালজিৰা, মই জিৰা দিছোঁ, তাৰপিছত কালজিৰা দিছোঁ। তাৰপিছত গুৱামুৰি দিছোঁ। আৰু একেলগে আজৱাইনো দি দিছোঁ। এইখিনি অলপ গৰম কৰি মই মিক্সাৰত ধুনীয়াকৈ মিহি কৰি ল'ম, গুড়ি কৰি ল'ম। আৰু অকণমান জিৰা দিছোঁ মই কম হ'ব বুলি। জিৰাটো অলপ বেছিকৈ দিলেও একো নহয়। আৰু শুকান জলকীয়া দিছোঁ। তাৰপিছত কেৰাহীখনত তেল দি দিছোঁ। তেল বহুত বেছি নালাগে। এইখিনি মিক্সিত গুড়ি কৰি লৈছোঁ। তাৰপিছত কেৰাহীখনত মই 5 ফোৰণ দি মাহপাত দিছোঁ। তাৰপিছত সানি থোৱা জলফাইখিনি ধুনীয়াকৈ ভাজি ল'ব লাগিব। এইখিনি অলপ লৰাই থাকিম। জলফাইৰ এই মিঠা আচাৰটো বনাবলৈ খুবেই সহজ। ভাজি থাকোঁতে মই হালধি দিলোঁ। আৰু এই আচাৰটো বনাওঁতে এদিনতে হৈ যায়। বনোৱা হোৱাৰ পিছতহে ৰ'দত দিব লাগে, আৰু নিদিলেও কথা নাই। নিমখ আৰু হালধি দিলোঁ। অলপ আৰু ভাজি ল'ম। তাৰপিছত মই গুড় দিছোঁ। গুড়খিনি দি আৰু ভাজি ল'ম।
গুড়খিনি ধুনীয়াকৈ গলি যাব লাগিব। তাৰপিছত মই ৰেড চিলি পাউডাৰটো অলপ দি দিম ইয়াতে। গুড়খিনিও গলিছে। তাৰপিছত মই গুড়ি কৰি থোৱা মছলাখিনি দি দিম। মছলা মই কমকৈ দি দিম। গুড়ি কৰি লোৱা মছলাখিনি মই অলপ বেছিকৈ গুড়ি কৰি লৈছিলোঁ, তাৰে অলপমান ইয়াতে দিছোঁ। মই বেলেগ বেলেগ আচাৰত দিবৰ কাৰণে একেলগে গুড়ি কৰি লৈছোঁ। এয়া আচাৰ হৈ গ'ল। এই আচাৰটো কেৰাহীত বেছি সময় ৰাখিব নালাগে, বেছি সময় ৰাখি ল'লে তিতা হয়। মই গৰমে গৰমে বাতিটোত লৈ লৈছোঁ। তাৰপিছত মই বৈয়ামত ভৰাম। খাবলৈ বহুত সোৱাদ লগা হয় এই আচাৰটো।